এইমাত্ৰ জুবিন গাৰ্গৰ আহিছে এটা বহুত ভাল খবৰ। ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে কণ্ঠশিল্পী জুবিন গাৰ্গে। হাৰ্থথ্ৰব জুবিন গাৰ্গৰ এই ভাল খবৰটো পোৱাৰ পাছত অনুৰাগীসকলেও সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলাইছে। সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। সকলোৰে মৰমৰ প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ এই সুখবৰটো পোৱাৰ পাছত সতীৰ্থ লগতে সমগ্ৰ অনুৰাগীয়ে সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলোৱা দেখা গৈছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক প্ৰদান কৰা হৈছে বি বৰুৱা কলেজৰ পৰা সূৰ্যকণ্ঠ বঁটা। আমিও আমাৰ চেনেলৰ পৰা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ এই সাফল্যত গৌৰৱ অনুভৱ কৰিছোঁ। লগতে তেওঁলৈ যাচিছোঁ আন্তৰিক শুভেচ্ছা আৰু মৰম। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকেও চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।